ৰাজ্যৰ মহিলাসকলৰ বাবে আহিছে এটা ভাল খবৰ। শীঘ্ৰেই একাউণ্টত সোমাব লাখপতি বাইদেউৰ ধন। মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ ধন শীঘ্ৰেই চূড়ান্ত তালিকা প্ৰকাশ পাব। অহাকালি দিনটোতে মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিৰ চূড়ান্ত তালিকা প্ৰকাশ পাব। আজিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বিধায়কসকলৰ সৈতে এক বৈঠকত মিলিত হ'ব। 126টা সমষ্টিৰ বিধায়কসকলৰ সৈতে আজি মিলিত হ'ব মুখ্যমন্ত্ৰী আৰু কাইলৈ ৰাতিপুৱাই মুকলি হ'ব উদ্যমিতা আঁচনিৰ চূড়ান্ত তালিকা। গছপুলি ৰোৱা মহিলাসকলে লাভ কৰিব 10,000কৈ টকা। গছপুলি ৰোৱা মহিলাসকলৰ বাবে আহিছে এটা ভাল খবৰ। গছপুলি ৰোৱা মহিলাসকলে লাভ কৰিব 10,000কৈ টকা। কাইলৈ প্ৰকাশ পাব চূড়ান্ত তালিকা। গছপুলি ৰোৱা মহিলাসকলে লাভ কৰিব 10,000কৈ টকা। গছপুলি ৰোৱা মহিলাসকলৰ বাবে আহিছে এটা ভাল খবৰ। গছপুলি ৰোৱা মহিলাসকলে লাভ কৰিব 10,000কৈ টকা। কাইলৈ প্ৰকাশ পাব চূড়ান্ত তালিকা। গছপুলি ৰোৱা মহিলাসকলৰ বাবে আহিছে এটা ভাল খবৰ। গছপুলি ৰোৱা মহিলাসকলে লাভ কৰিব 10,000কৈ টকা। আত্মসহায়ক গোটৰ ধন লাভ কৰিব। আত্মসহায়ক গোটৰ যিবোৰ মহিলাই গছপুলি ৰুইছিলে তেওঁলোকে লাভ কৰিব 10,000 টকা। আত্মসহায়ক গোটত যিবোৰ মহিলাই কাম কৰিছে তেওঁলোকৰ একাউণ্টতো ধন সোমাব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে প্ৰকাশ কৰিছে। আজি মিলিত হ'ব 126টা সমষ্টিৰ বিধায়কৰ সৈতে। 1,450 কোটি টকাৰ অনুদানেৰে 1,450 কোটি টকাৰ অনুদান জনোৱা হৈছে ৰাজ্যৰ লাখপতি বাইদেউ আৰু মহিলাসকলৰ বাবে। ৰাজ্যৰ মহিলাসকলৰ বাবে এই ভাল খবৰটো চূড়ান্ত তালিকাখন অহাকালি ৰাতিপুৱাই প্ৰকাশ পাব। সকলোৱে অহাকালি ৰাতিপুৱাই দেখিবলৈ পাব নিজৰ নিজৰ সমষ্টিত নিজৰ নিজৰ নামবোৰ কেনেদৰে তেওঁলোকে নিজৰ নিজৰ নামবোৰ এই তালিকাখনত পাই যাব। আপোনালোকে অনলাইনৰ সহায়ত নিজৰ নামবোৰ চাব পাৰিব। অহাকালি ৰাতিপুৱাই প্ৰকাশ পাব মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ চূড়ান্ত তালিকা। আজি ৰাজ্যৰ মহিলাসকলৰ বাবে আহিছে এটা ভাল খবৰ। শীঘ্ৰেই একাউণ্টত সোমাব লাখপতি বাইদেউৰ ধন। মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ ধন শীঘ্ৰেই চূড়ান্ত তালিকা প্ৰকাশ পাব। অহাকালি দিনটোতে মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিৰ চূড়ান্ত তালিকা প্ৰকাশ পাব। আজিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বিধায়কসকলৰ সৈতে এক বৈঠকত মিলিত হ'ব। 126টা সমষ্টিৰ বিধায়কসকলৰ সৈতে আজি মিলিত হ'ব মুখ্যমন্ত্ৰী আৰু কাইলৈ ৰাতিপুৱাই মুকলি হ'ব উদ্যমিতা আঁচনিৰ চূড়ান্ত তালিকা। গছপুলি ৰোৱা মহিলাসকলে লাভ কৰিব 10,000কৈ টকা। গছপুলি ৰোৱা মহিলাসকলৰ বাবে আহিছে এটা ভাল খবৰ। গছপুলি ৰোৱা মহিলাসকলে লাভ কৰিব 10,000কৈ টকা। কাইলৈ প্ৰকাশ পাব চূড়ান্ত তালিকা। গছপুলি ৰোৱা মহিলাসকলে লাভ কৰিব 10,000কৈ টকা। গছপুলি ৰোৱা মহিলাসকলৰ বাবে আহিছে এটা ভাল খবৰ। গছপুলি ৰোৱা মহিলাসকলে লাভ কৰিব 10,000কৈ টকা। কাইলৈ প্ৰকাশ পাব চূড়ান্ত তালিকা। গছপুলি ৰোৱা মহিলাসকলৰ বাবে আহিছে এটা ভাল খবৰ। গছপুলি ৰোৱা মহিলাসকলে লাভ কৰিব 10,000কৈ টকা। আত্মসহায়ক গোটৰ ধন লাভ কৰিব। আত্মসহায়ক গোটৰ যিবোৰ মহিলাই গছপুলি ৰুইছিলে তেওঁলোকে লাভ কৰিব 10,000 টকা। আত্মসহায়ক গোটত যিবোৰ মহিলাই কাম কৰিছে তেওঁলোকৰ একাউণ্টতো ধন সোমাব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে প্ৰকাশ কৰিছে। আজি মিলিত হ'ব 126টা সমষ্টিৰ বিধায়কৰ সৈতে। 1,450 কোটি টকাৰ অনুদানেৰে 1,450 কোটি টকাৰ অনুদান জনোৱা হৈছে ৰাজ্যৰ লাখপতি বাইদেউ আৰু মহিলাসকলৰ বাবে। ৰাজ্যৰ মহিলাসকলৰ বাবে এই ভাল খবৰটো চূড়ান্ত তালিকাখন অহাকালি ৰাতিপুৱাই প্ৰকাশ পাব। সকলোৱে অহাকালি ৰাতিপুৱাই দেখিবলৈ পাব নিজৰ নিজৰ সমষ্টিত নিজৰ নিজৰ নামবোৰ কেনেদৰে তেওঁলোকে নিজৰ নিজৰ নামবোৰ এই তালিকাখনত পাই যাব। আপোনালোকে অনলাইনৰ সহায়ত নিজৰ নামবোৰ চাব পাৰিব। অহাকালি ৰাতিপুৱাই প্ৰকাশ পাব মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ চূড়ান্ত তালিকা। আজিৰ